বিহুৰ উৎসাহ আনন্দ শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ চাৰিদুৱাৰৰ চেঙেলিমাৰীত ৰঙালী বিহুক লৈ উখল মাখল পৰিৱেশ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰা অঞ্চলটোত অনুষ্ঠিত হ'ল কৃষ্টি সমাৰোহ চেঙেলিমাৰী সমন্বয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা সমাৰোহত বিহুৰ উপৰি বিভিন্ন জনগোষ্ঠীৰ লোকে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে বড়ো নিচি মেচ কছাৰী চাহ জনজাতি বিভিন্ন জনগোষ্ঠীৰ লোকে নিজ নিজ পৰম্পৰা ৰক্ষা কৰি এইদৰে পৰিৱেশন কৰিলে সাংস্কৃতিক অনুষ্ঠান এপ্ৰিললৈ মাজত আৰু মাত্ৰ কেইটামান দিন মুখ্যমন্ত্ৰীয়ে মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ বাবে শেষ সীমা বান্ধি দিছিল 30 এপ্ৰিল কিন্তু ৰঙাপাৰাৰ গাভৰু নৈৰ ভঙা মথাউৰি চোৱাত আজি পৰ্যন্ত নপৰিল এছপৰা মাটি যোৱাবানত এই ভঙা মথাউৰিয়ে ট্ৰাকৰ সৃষ্টি কৰিছিল 8খন গাঁৱত দিশহাৰা হৈছিল কেইবাটাও পৰিয়াল তাৰ পাছতো কিন্তু মেৰামতি নহলে মথাউৰি স্থানীয় বিধায়ক পল্লৱ লোচন দাসক অনুৰোধ কৰিও সুফল নাপালে অঞ্চলবাসীয়ে আমি গাভৰু নৈৰ মথাউৰিৰ পৰা এই পৰিৱেশটো সন্দৰ্ভত আপোনালোকক জনাবলৈ যত্ন কৰিছো এক প্ৰতিবেদনৰ জৰিয়তে আমাৰ সতীৰ্থ ঋতুপৰ্ণা চক্ৰৱৰ্তীৰ মই উপস্থিত আছো শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপাৰাৰ ভেলুৱেটৰ গাঁৱত এই গাঁওখনতে যোৱা বৰ্ষত যি বিধ্বংসী বানপানী আহিছিল এই বানপানীত সম্পূৰ্ণৰূপে ভেলুৱেটৰ গাঁৱৰ লগতে এই গাঁওখনৰ ওচৰে পাজৰৰ প্ৰায় 4খনকৈ গাঁও সম্পূৰ্ণৰূপে বানপানীত যা গৈছিল মোৰ কেমেৰা পাৰ্চনে আপোনালোকক সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছে এই গাভৰু নদীৰ ওপৰত থকা এই ভগ্নপ্ৰায় মাথাউৰিটো দিয়ে গৈ সম্পূৰ্ণৰূপে ধুৱাই নিছিল ভেলুৱেটৰ গাঁৱৰ সম্পূৰ্ণ যি 4খনকৈ গাঁও সম্পূৰ্ণৰূপে ধুৱাইছিল এইদৰে এইটোৱে ভগ্নপ্ৰায় মাথাউৰি আপোনালোকে দেখিছে বৰ্তমান কিন্তু গাভৰু নদীত পানী নাই কিন্তু আৰু 2-3 মাহৰ ভিতৰত এই গাভৰু নদীয়ে ল'ব কালৰূপ এই কালৰূপক ৰুধিবলৈ অসম চৰকাৰে 5 বছৰ পূৰ্বে এটা নামমাত্ৰ এটা মাথাউৰি ইয়াত বনাই দিছিল কিন্তু মাথাউৰিটো মাত্ৰ নামতহে হ'ল কামত কিন্তু কোনো ধৰণৰ ব্যৱস্থা নহল মোৰ লগত এখন স্থানীয় ব্যক্তি উপস্থিত আছে আমি তেখেতৰ পৰা পুনে জানিবলৈ চেষ্টা কৰিম যোৱাবাৰ আপোনালোকৰ বানপানীয়ে কিমান ক্ষতি কৰিলে বহুত ক্ষতিগ্ৰস্ত কৰিছে ঘৰ ভাঙি দিছে আমাৰ পুখুৰীৰ পৰা মাছ ওলাই গ'ল খেতি লোকচান হৈছে জালা কেইটাও আমাৰ ডুবাই লৈ গ'ল ধানো ডুবাই লৈ গ'ল বহুত ক্ষতিগ্ৰস্ত হৈছে আমি এতিয়ালৈকে মানুহৰ কাম কৰা লগা হৈছে বাহিৰত যাব লগা হৈছে আমাৰ দেউতাও বাহিৰত যাব লগা হৈছে আমাৰ ভাই ককাও কাম কৰাব লগা হৈছে মানুহ হাজিৰা কাম কৰিব লগা হৈছে ইয়াতকৈ উপায় নাই আৰু কি কৰিম আমাৰতো কোনোবা কিবা দিয়াও নাই যে আমাৰ কিবা যে কথা পাতি পেলাই যে আমাক কোনোবা দিব যে খান্তনাটো এইটো দিব লগা মানুহ নাই কোনোবা অহা নাই কোনোবা আমাৰ এমএলএ সাহেব আছে পল্লৱ লোচন ইও অহা নাই আমাৰ পঞ্চায়তৰ পৰা মানুহ অহা নাই কোনোবাই অহা নাই আমাৰ প্ৰশাসনৰ পৰা কোনোবাই অহা নাই আমাৰ ইয়াত যে কোনোবা আহিব কাৰণে কি আল্লাহ জানে আৰু ভগৱানে জানে যে আহিব কাৰণে কিয় ভয় কৰে আমাৰ ইয়াত বহুত মানুহ আছে হাজাৰে বিজাৰে মানুহ আছে গোটেইকেইটা ক্ষতিগ্ৰস্ত হয় বছৰে হয় ধান খেতি বহুত লোকচান হয় ধান খেতিত আমাৰ মাথাউৰিটো ভাঙিছে এইটো যোৱাবাৰ বানপানীয়ে ভাঙিছে আপুনি চাব পাৰে এয়া চাওক বানপানী ভাঙি পেলাই আমাৰ ঘৰ দুৱাৰ গোটেইকেইটা ভাঙি দিছে
নিশ্চিতভাৱে ক'ব লাগিব বানপানীয়ে ভাঙাৰ পিছতো কিন্তু আজিলৈকে প্ৰশাসন দ্বাৰা কোনো ধৰণৰ চৰকাৰৰ প্ৰতিনিধি ইয়াত উপস্থিত নহ'ল। মোৰ লগত অন্য এগৰাকী গাঁৱৰ ৰাইজ উপস্থিত তেখেত কি ক'ব আপুনি এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মানে আমাৰ গাঁৱত এইখন মাথাউৰিৰ বিষয়ে এতিয়ালৈকে কোনোবা ৰাইজে অহা নাই। আমাৰ এই মাথাউৰিখন ভাঙি পেলাই কিমান যে ক্ষতিগ্ৰস্ত কৰিছে অৱশ্য বহুতেই মানে কোৱা হৈছে। কালি আহিম বুলি কৈছে, মাথাউৰি দিম বুলি কৈছে, কেইবছৰ আগত মাথাউৰিখন দিছে, কিমান ভাঙা চিঙা মাথাউৰি, খালি নামৰ মাথাউৰিখন দিয়া হৈছে। আপোনালোকে চাব পাৰে যে ইয়াত কিবা বল্ডাৰ চল্ডাৰ পাথৰ চাথৰ একো কিবা নাই, খালি মাথাউৰিখন দিয়ে নামখন পাছ কৰিছে যে মাথাউৰি দিয়া হ'ল। বছৰ বছৰ ভাঙি ভাঙি চাওক নে ইয়াত কালবাৰ চালবাৰ যি কিবা আছে চব ভাঙিছে। ৰাইজৰ কিমান ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ কিনাৰত যিটো আপোনালোকে মাথাউৰি বনাইছে এইটো কি আপোনালোকে ৰাইজে মিলি পেলাই বনাইছে? হয় ছাৰ, এইটোতো ৰাইজে বনোৱা হৈছে। এইটো আমাৰ এই যিটো বনাইছে এইটো ৰাইজে বনাইছে। এইটো মানে ৰাইজৰে মাথাউৰি বানপানী বা পৰিত্ৰাণ পাবলৈ বনাইছে। হয়, বানপানী যেতিয়া হৈ যায়, বানপানী হ'বতো এতিয়াওতো বানপানী হ'ব হ'লেতো চব ভাঙি যাব নহয়। যোৱা বছৰত তেনেকুৱাই হৈছে। এই বানপানী ভাঙাৰ পিছতে আমাৰ ৰাইজে এইটো বনাই লৈছে। এইটো যেনেকুৱা মাথাউৰিতে আকৌ যদি পানী সোমাই যায় তেনেহ'লে আকৌ তেনেকুৱা ক্ষতিগ্ৰস্ত কৰি যাব। মানুহৰ খেতি বাতি নহ'লে ৰাইজে কি খাব বুলি, এইটো গৰীব দুখীয়া লোকৰ কাম ধান্দা কৰি খোৱা মানুহ, আৰু যদি অলপ খেতি বাতি আছে এতিয়াও যদি বানপানী ধোৱাই যায় আমি ল'ৰা ছোৱালী কি কৰি খাম বুলি ৰাইজে বনোৱা হৈছে এইটো। হয়, লক্ষণীয়ভাৱে এটা কথা, যি অসমৰ যি মিত্ৰজোঁটৰ চৰকাৰৰ যি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী, তেখেতে ইতিমধ্যে এক ঘোষণা কৰিছে যে 30 এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ সম্পূৰ্ণৰূপে 30টা মাথাউৰি, ৰাজ্যৰ এই 30 এপ্ৰিলৰ ভিতৰত যিকেইটা মাথাউৰি আছে মাথাউৰিখিনি সম্পূৰ্ণ কৰিবলৈ হৈছে। কিন্তু এতিয়া লক্ষণীয় বিষয়টো হৈছে বাক্সাৰ বাগানপাৰা ডকাইতি নিশা হৰিচৰণ কৰি